নমস্কাৰ বন্ধুসকল, মই সংগীতা শৰ্মা। আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল এছ গ্ৰীনাৰীলৈ স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ ব্লগ দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া মই বজাৰলৈ যাম, মোৰ লগত মোৰ ফ্ৰেণ্ডো যাব, তাইকো মই দেখাই দি আছোঁ। গাইজ আমি আহি আছোঁ ৰ'ব, জিলিঙনি চকত আছে বাইদেউটোৰ ঘৰ, তাকে লাগি যাই আছোঁ আমি। মোৰ লগৰ ছোৱালী এজনী মাস্ক খান গুচি আছোঁ অলপমান। বুঢ়িয়া কি খবৰ? ভাল না? বঢ়িয়া। পঢ়া মানুহ পঢ়া মানুহ তুমি ট্ৰেক্টৰৰ মাজত সোমাই আছা তো, কি কৰি আছা? আৰু ট্ৰেক্টৰৰ মাজে মাজে লুকি আছে। এই প্ৰভু, হাৰে কি তোমাৰ? অ' মাই গড, লাজ নতুন কইনা। গাইজনী ডিলাৰত আছে ৰ'ব, বেছি ডিলাৰ দিছে। এইটো হৈছে জিলিগুনি চকত। যাম ইয়াৰ পৰা এতিয়া অলপ পিছত। মোৰ লগৰ ছোৱালীটো আছে, আমি য'তে যাওঁ দুয়ো একেলগে যাওঁ। দুয়ো জেগাত দিলে বাইদেউকো লগ কৰিব যাব লাগিব। এতিয়া কামখিনি কৰি বাইদেউক লগ কৰিব যাইছোঁ, তাতে দেখি আছোঁ মই। তাতে যি ধুনীয়া নাৰ্চাৰী এখন আছে, তাহাঁতৰ সৰুকৈ খুলিছে, তথাপিও আৰু দেখাম আপোনালোক। চাহ খালোঁ ৰ'ব, চাহ খোৱালে মন দিছে। চাহ খাই কিনে এতিয়া তামোল এখন খাওঁ। তামোল খান নাখাওঁতো ভালে নালাগে দিয়কচোন। ৰ'ব দেখাওঁ ৰ'ব মই তামোল এখন তামোল আমাৰ অসমীয়া চল বস্তুটো খাওঁ ৰ'ব। খোৱা বস্তু কিবা চাহ ভাত তাত খাই কিনে তামোল খান নাখাই ভাল লাগে ন। মই বেলেগ লৈছোঁ তামোল খাই, তেতিয়া খাওঁ গাঁৱত মানুহ লগ পাইছোঁ। গাইজ, মই যে কৈছিলোঁ বাইদেউহঁতৰ ঘৰত আহিম বুলি, তো আহি পালোঁ। বাইদেউক দেখাই দিছোঁ ৰ'ব একবাৰ। বাইদেউ নমস্কাৰ। এইটো মোৰ মৰমৰ বাইদেউ, ৰুমি বাইদেউ। তেখেতৰ মানে এখন সৰুকৈ নাৰ্চাৰী আছে, কিন্তু আজি বৰষুণ দি আছে, বহুত বেয়াকৈ বৰষুণ দি আছে। তো আজি নেদেখাওঁ মই। আৰু বাইদেউহঁতৰ ঘৰত আহি কি খাব দিছে গম পায়নে নাই? অবতৰীয়া বস্তু, পিঠা মই দেখাই আছোঁ। পিঠা চিঠা খালোঁ ৰ'ব। খাই কিনে এতিয়া মই কৈছোঁ নহয় আপোনালোকক, বাইদেউহঁতৰ সৰুকৈ নাৰ্চাৰী এখন খোলা বুলি। নাৰ্চাৰী মানে বেচবা পৰা নহয়, নিজৰ হেৰিৰ কাৰণে কৰিছে। আৰু এইটো প্ৰফেচনেলি কৰা নাই, পিছত কৰিব। তো দেখাই আছোঁ ৰ'ব মই। গাইজ, মধুৰিআমো আছে, চিঙো ৰ'ব এটা। চাওক, বাৰেণ্ডাতে কি ধুনীয়াকৈ কৰিছে। ইমানকেইটা টাব, এডাল কি গছ বা চিনি তিনি নাপাওঁ, লেমন গ্ৰাছ চাগে। ইমান ধুনীয়াকৈ কৰিছে ন, ধুনীয়া হৈছে। এতে বহুতকেইডাল আছে। আৰু তেখেতৰ না মানে এই গাছ চাছৰ ওপৰত বহুত নলেজ আছে। তো মই কৈছোঁ আৰু সৰু সুৰাকৈ এখন নাৰ্চাৰী ষ্টাৰ্ট কৰিব পাৰে আপুনি। এটা ডালিমৰ গাছ পায় ন, এইটো নহয় ডালিমৰ গাছ। শেৱালি ফুলো দিছে টাবত, চাওকচোন। এইফালে শেৱালি ফুল আৰু আছে ৰ'ব গাছ, মই দেখাই আছোঁ। এখনিয়াত অলপমানহে, ইফালেও আছে ৰ'ব, ইফালেও চব দিছে একফালৰ পৰাই। হাতখন ভাল বুধাই দিয়ক গাইজ, বাইদেউ যি ৰুৱে তাকে হয়ে। ইমান ধুনীয়াকৈ আছে, তুলসী দেখা নাই টাবতে, ইমান জোপোহা হৈছে। আৰু চাওক, এইটো ইউনিক বস্তু একদম। বাঁহৰ গাছত মানি প্লেণ্ট লগাইছে। এই বাঁহত আকৌ চুঙাৰ ভিতৰে একদম সোমাই দিছে। তাৰপৰা এইটো আপোনালোকেও কৰিব পাৰিব। বাঁহৰ চুঙাৰ ভিতৰত মাটি দিছে, মাটি দি কিনে মানি প্লেণ্টটো ৰুই দিছে। ঠিকে আছে। অঁ, একদম ইউনিক বস্তু। এইটো মোৰো ভাল লাগছে, ময়ো কৰিম এনেকৈ, দেখাম বাৰু। ইফালে আছে আৰু ইফালে আছে। এইটো হৈছে পাতে গাজা। আমাৰ এই আপোনাৰ হেৰিত খাই নহয়, ডায়েবেটিছ। অঁ, এডাল ডায়েবেটিছ প্লেণ্ট।
এইটো ডায়েবেটিছ হোৱা মানে এইটো পাতৰ ৰসটো খাই ন বাইদেউ চাহৰ লগত দি পাৰিলেও খাব পাৰি আৰু ৰাতিপুৱা খালী পেটত পাতটো মানে অলপমান হেৰি কৰি কামুৰি চুবাই চুবাই খাব পাৰি এইটো ভাল ঔষধি ইনচুলিন বুলি কয় নেচাৰেল ইনচুলিন সেই তাকেতো অসমত খেতি কৰিও আছে এইটো খেতি অঁ চাহ এইটো দাম আছে চাগে ন কিনবা গেলি এইটো নেটত তুমি যে চাৰ্চ কৰি গম পাবা এইটো প্ৰায় 250-300 টকা লয় তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালা বাইদেউহঁতৰ ঘৰ মানে একদম জিলিগুৰিৰ চকতে পান কাৰ্ডো বনোৱা এতে বাইদেউহঁতৰ অফিচত পান কাৰ্ডৰ অফিচ আছে তাতে যদি আপোনালোকে বনাব খোজে বনাব পাৰে পান কাৰ্ড বহুত কমতে হয় এখন চাৰ্কাছ বাজাৰ ইণ্ডিয়া ইয়াৰ পৰা বাজাৰ ইণ্ডিয়া গোটাই দেখা পায় এই এখন ৱাইন শ্বপ কি মদ কিনি আছে মানুহ বা দিনতে খাব আনিছোঁ আজি হেড খাওঁ দিয়ক বেছি কি নাই ঘৰত আমলখিয়ে চাব না বেলৰ গাছে চাব না কৃষ্ণচূড়াই চাব ইমান ধুনীয়াকৈ ফুলছে কৃষ্ণচূড়া ইয়াতে বঢ়িয়া হয় ফটোশ্বুট কৰিব বঢ়িয়া ইয়াতে চবকে লৈছোঁ হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা বৈদ্য শিলখা লাগছে মোবাইলটো আৰু পৰিয়ে যায় নেকি এলা শিলখা চিংখা কিবা হতে আছে কিয়া কি শিলখা লাগি আছে এইগিলা লাগাল পায় হাতেদি এনাই দিন বয়া চলি আছে শিলখা চিংবা গেলে আৰু উল্টা সদ্য নেকি মোৰ মানে বিল্ডিঙৰ পৰা ভয় লাগে তলক লাগি চাবা কাষতে আছিল যদিও শিলখা নিচিঙিলোঁ মনদীপ শুনাছোঁ শিলখা চিঙি দিয়া হাতেদি লাগাল পাই দিওঁ কি হৈছে তোমাৰ কি মন বেয়া লাগিছে কোনোবা আপি চাপি এৰি গ'ল নেকি হে সুখ না দা চিঙা শিলখা মোৰ ভয় লাগে কাষক লাগি যাবা সেইকাৰণে চিঙা নাই এনে দিন বেয়া চলি আছে উল্টা খত দিলি আৰু কি লাগে তোমাক চাইডত যাব আগ দিছে হ'ব মৰিমে শিলখা কিমান ভাল বস্তু মই মানে হাই গাইজ ডিলাৰৰ পৰা আহি পেলাই মই শুই গৈছিলোঁ শুই পেলাই এইমাত্ৰ উঠিছোঁ তো এতিয়া উঠি চাহ খাম চাহ খাই ভিডিঅ' এডিট কৰিম তাৰপিছত আজি আৰু ব্লগ নিদিওঁ আৰু নবনাওঁ তো আজিলৈ ইমানেই কৰিছোঁ তো যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভাল লাগিছে বেয়া লাগিছে যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় তো আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই
ইয়াৰ চাহ খালোঁ ৰ'ব চাহ খোৱালে মন দিছে